হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৰাতিপুৱা 8 বজাত উঠি নিজৰ ৰুমটো ক্লিন কৰাৰ লগতে মোৰ মৰমৰ স্কুটিখনো চাফা কৰি আছোঁ। এণ্ড নাও আই এম ৰেডি গো টু কলেজ। গৰম পানী খাই আৰু এজ ইউজুৱেল আজিও আমাৰ মৰ্ণিঙৰ ক্লাছটো নহ'লে, চ' ভাবিলোঁ অকণমান কলেজৰ পৰা বাহিৰলৈকে ওলাই যাওঁ। কামো আছিলে অনলাইন দোকানত। আৰু এয়া তুলু, মধু, মই তিনিও মিলি আহিলোঁ অনলাইন দোকানত। আৰু কলেজ আহি পায়েই নেক্সট ক্লাছৰ বাবে বহী কলমবোৰ উলিয়াই ল'লোঁ, নহ'লে পিছত দিগদাৰ হৈ যায় ছাৰহঁত আহিলে। আৰু আজি আমাক শিকাইছিলে মেক্ৰ'ৰ ছেকেণ্ড ইউনিটৰ কনজাম্পশ্যন টপিকটো, আৰু এয়া নোটো দিলে। আৰু ঘৰ আহি পায়েই একদম ভোক লাগি গ'ল, সেয়েহে বনালোঁ অকণমান ভাত ভজা। আৰু এয়াই আছিল ভিডিঅ'টো। আই হোপ আপোনালোকক পচন্দ আয়া।